সাবস্ক্রাইব কৰক মোৰ চেনেল ষ্টুডেণ্ট হেল্প চেণ্টাৰৰ কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। নমস্কাৰ, আমি অংকৰ মাজলৈ আগবঢ়া আজি পুনৰ এটা অংক লৈ আহিছোঁ তোমালোকৰ মাজলৈ 10মান শ্ৰেণীৰ অংক। তোমালোকে যদি কিতাপখন উলিয়ালে সুবিধা হ'ব কি অনুশীলনী নম্বৰ 1.2 তোমালোকে 5 নম্বৰ সংখ্যা এটা 5 নম্বৰ সংখ্যক প্ৰশ্নটো উলিয়াই লোৱা। 1.2 কেই নম্বৰ বুলি কৈছোঁ 5 নম্বৰ। তোমালোকে যদি কিতাপখন উলিওৱা তেতিয়া সুবিধা হ'ব তোমালোকৰ যে পঢ়ি যাবলৈ প্ৰশ্নটো সুবিধা হ'ব। মই এবাৰ পঢ়ি দিছোঁ। ইয়াতে লেখা আছে কি পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো যি শূন্য অংকেৰে শেষ হ'ব পাৰে নে নাই পৰীক্ষা কৰি দিব লাগে। প্ৰথম কথা স্বাভাৱিক সংখ্যা কাক বোলে 0ৰ পৰা আৰম্ভ কৰি গোটেই সংখ্যাখিনিকে বুলি কয় নৰ্মেলি স্বাভাৱিক সংখ্যা বুলি কয়। আৰু ইয়াতে কি কৈছে 6n সংখ্যাটো 0 অংকেৰে মানে 6n মই থুলমূলকৈ আগলৈকে বুজাই লৈছোঁ কথাটো। মানে সাপোজ 6n মানে কি 6n মানটো যদি 1 2 3 4 5 এনেকৈ যদি পুট কৰোঁ তেতিয়াহ'লে ইয়াত যিটো ওলাব সেইটো 2 কৰিলোঁ 2 কৰিলে কি 6 গুণ 36 ইয়াত কিন্তু একক ঘৰত কিমান আছে 6 আছে। একক ঘৰত এনেকুৱা সংখ্যা ওলাব নেকি যে শূন্য থকা শূন্য হোৱা সেই ওলাব নেকি সেইটো পৰীক্ষা কৰি দিব লাগে। প্ৰথম কথা আমি সমাধানলৈ যাম। আমি সমাধানলৈ গ'লোঁ। ইয়াতে কি কৰিম আমি প্ৰথমতে আমি ধৰি ল'ম কোনোবা এটা এনৰ কোনো মানৰ ক্ষেত্ৰত যদি অংকটো শেষ হ'বলগীয়া হয় আমি চাম এতিয়া দেই যে এনটো কি বুলি কৈছে কোনোবা স্বাভাৱিক সংখ্যা কোনো মানৰ ক্ষেত্ৰত যদি 6n সংখ্যাত অংকটো মই অলপ যদি সুবিধা কৰি লওঁ বহিখন উলিয়াই মেলিবলৈ কৰিবলৈ 6n সংখ্যাটো কি হয় যে শূন্য অংকটোৰে তোমালোকে এইখিনি দেখা নাই মই এইখিনি পেলাই লিখিম শূন্য অংকটোৰে কি হয় শেষ হ'বলগীয়া হয়। তেন্তে এতিয়া চাবা মই এইখিনি লেখাৰ আগতে তোমালোকক বুজাই ল'ব বিচাৰিছোঁ বেলেগ এটা কাগজত যে শূন্য অংকটো যদি শেষ হয় তেতিয়াহ'লে কি হ'ব তোমালোকে চাবা। যদি শূন্য অংকটো 60 বা 360 এনেকুৱা ধৰি লোৱা হ'ল ছাপ'জ মই উদাহৰণ দিছোঁ তেতিয়াহ'লে কি হ'ব শূন্য অংকৰ যদি শেষ হয় তেতিয়াহ'লে এইটোহঁতক আমি 5ৰে যায় বুলি জানো 5ৰে ডিভাইড যাব হৰণ যাব। আমি এইটো জানোৱে যে যদি একক ঘৰত শূন্য থাকে তেতিয়াহ'লে সেইটো 5ৰে 2ৰে হৰণ যাব এই দুটাৰ ভিতৰত যাব যুগ্ম সংখ্যা হয়নে। তেতিয়াহ'লে আমি এতিয়া কি কৰিম সেইটোকে লিখিম যে তেন্তে যদি শূন্য অংকটোৰে শেষ হ'বলগীয়া হয় যদি কেনেবাকৈ হয় এইটো নহয় বুলি জানোৱে কিন্তু কেনেবাকৈ যদি হয় তেতিয়াহ'লে ই কি হ'ব 5ৰে বিভাজ্য হ'ব হয় নহয় 5ৰে বিভাজ্য হ'ব। বুজি পালা নহয় যে যদি ই শূন্যৰে অংকৰে শেষ হয় তেন্তে 5ৰে বিভাজ্য হ'ব। ইয়াৰ অৰ্থ কি বিভাজ্য হ'লে মানে কি হ'ব বিভাজ্য হ'লে উৎপাদক নহয় জানো নহ'ব জানি তেনেহ'লে এতেকে ইয়াৰ অৰ্থ কি হ'ব 6n এনৰ মৌলিক উৎপাদকত এনৰ মৌলিক উৎপাদীকৰণত ফাইভ থাকিব মৌলিক সংখ্যাটো থাকিব 5 এটা মৌলিক সংখ্যা নহয় মৌলিক সংখ্যাটো থাকিব মানে এতিয়া আমি চাবা তোমালোকে মৌলিক সংখ্যাটো থাকিব যিহেতু শূন্যৰে যদি শেষ হয় তেনেহ'লে 5ৰে কি হ'ব বিভাজ্য হ'ব বুলি কৈছে। মই যদি জুম বেক কৰোঁ কেমেৰাটো তোমালোকৰ সুবিধা হ'ব চাইবা। যদি মই কৈছোঁ যে 0 অংকৰে যদি শেষ হয় তেতিয়াহ'লে কি হ'ব ই 5ৰে বিভাজ্য হ'ব আৰু 5ৰে বিভাজ্য হোৱাৰ লগে লগে বিভাজ্যখিনিকে কি বুলি কয় উৎপাদক বুলি নকয় জানো। উৎপাদীকৰণ পদ্ধতি তেনেহ'লে 5 এটা উৎপাদক হ'ব কাৰ 6n সেইটো যদি 5ৰে শূন্য অংকৰে কিন্তু অংকটো শেষ হ'ব লাগিব তেতিয়াহে বুজিছা নহয়। যেতিয়া শূন্যৰে শেষ হ'ব তেতিয়া 5ৰে বিভাজ্য হ'ব 5ৰে বিভাজ্য হ'লেই সেইটো 6n ৰ 5টো কি হ'ব মৌলিক উৎপাদক হ'ব
আৰু সেইকাৰণে আমি এইটো মৌলিক উৎপাদক হ'ব লাগিব বুলি আৰু যিটো কিন্তু সম্ভৱ নহয় আমি জানো যে 60^1 যদি বহাই চাওঁ আমি 1 বহালে 6 হ'ব 2 বহালে 36 হ'ব এনেকৈ 3 বহালে 216 হ'ব এনেকৈ কিবা আমি বহাই গৈ থাকিলে কিন্তু কেতিয়াও একক ঘৰত শূন্য থকা অংকৰে শেষ নহয় সেইকাৰণে আমি এতিয়া লিখিম কিন্তু যিটো সম্ভৱ নহয় যিটো মই যি জুম কৰিলোঁ মোক বহুতে কয় মেছেজত দাদা অলপ জুম কৰি লিখিব তেতিয়া আমাৰ লিখিবলৈ ভাল হয় সম্ভৱ নহয় হয় নহয় যে শূন্য অংকৰে শেষেই নহয় শেষ হ'লেহে যে 5ৰে বিভাজ্য হ'ব নহয় যদি সম্ভৱ নহয় তেতিয়াহ'লে এইটো কি হ'ব এই 5ৰে বিভাজ্য নহয় তেতিয়াহ'লে কি হ'ব কেলৈ নহয় লিখিব চাবা কাৰণ লিখি দিলে হ'ল যে 6n মানে কি এইটো এনেকৈ লিখিলেও হ'ব সমান চিন দিলে লিখিলেও হয় 3 × 2n অৰ্থাৎ অৰ্থাৎ 6n মৌলিক উৎপাদীকৰণত অকল মৌলিক থি আৰু 2হে থাকিব হয়নে এইকেইটাহে অকল থাকিব যিহেতু মৌলিক উৎপাদক তেতিয়াহ'লে 5টো যিহেতু নাথাকে যদি 5টো থাকিলে তেতিয়া কি হ'লহেঁতেন ই এটা শূন্যৰে শেষ হোৱা অংক হ'লহেঁতেন হয় নহয় শূন্য এককৰ ঘৰত শূন্যৰে শেষ হোৱা এটা অংক হ'লহেঁতেন বুলি প্ৰমাণ হ'লহেঁতেন কিন্তু এতিয়া কি হ'ল ই নহয় বুলি প্ৰমাণ হ'ল যে অকল থি আৰু 2হে থাকিব না 5টো নাথাকে যদি 5টো নাথাকে নহ'ব পাৰ্থক্যৰ সূত্ৰ মতে কি হ'ব ইয়াৰ কোনো অন্য উৎপাদক নাই অন্য কোনো উৎপাদক যদি মই ভালকৈ দেখাবলৈ চেষ্টা কৰোঁ উৎপাদক নাই অকল এই দুটা থাকিলে কি হ'ব ই তেনেহ'লে কি হ'ব আমি সেইকাৰণে লিখিব পাৰিম যে সেয়ে কি হ'ব এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত কি হ'ব তোমাৰ যে 6n শূন্য অংকৰে কি হ'ব শেষ হ'বলগীয়া হ'ব শূন্য অংকৰে কি হ'ব শেষ হয় হয়নে এতিয়া অংকটো মোটামুটিকৈ তোমালোকে এই ক্ষেত্ৰলৈকে বুজি পোৱা যদি মই জুম বেক কৰি এবাৰ ধুনীয়াকৈ অংকটো গোটেইটো বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকৰ এতিয়া সুবিধা হ'ব মই বেছি জুম বেক নকৰোঁ যিহেতু তোমালোকে লিখিব লাগিব অংকটো মই অলপ পিছলৈ যদি লৈ আহোঁ বহীখন তেতিয়া তোমালোকৰ সুবিধা হ'ব হয়নে আচ্ছা এতিয়া প্ৰথম কথা হ'ল এনৰ কোনো মানৰ ক্ষেত্ৰত যদি 6n সংখ্যাটো শূন্য হয় বুলি আমি ধৰি ল'বলগীয়া হয় তেতিয়াহ'লে ই কি হ'ব 5ৰে বিভাজ্য হ'ব কাৰণ একক ঘৰত যদি শূন্য থাকে তেতিয়াহ'লে ই 5 আৰু 2 যায় বুলি জানো তেতিয়াহ'লে 5ৰো বিভাজ্য হ'ব যদি 5ৰে বিভাজ্য হয় তেতিয়াহ'লে ইয়াৰ মৌলিক উৎপাদক 5 হ'ব নাই 5 হ'ব যদি 5 হয় বুলি ধৰি 5 হ'ব তেতিয়া হ'ব বুলি ক'লোঁ যে শূন্য অংকৰে শেষ হ'ব লাগিব তেতিয়া 5ৰে উৎপাদক হ'ব এটা উৎপাদক হোৱা মানে বিভাজ্য হ'ব হয়নে উৎপাদক হোৱাৰ লগে লগে ই কি হ'ল 5টো যদি উৎপাদক হয় তেতিয়াহ'লে কি হ'ব ই অকল শূন্য অংকৰে শেষ হ'ব বুলি ধৰিব পাৰিম বা 2 হ'ব লাগিব 2 আৰু 5ৰ যিকোনো ভিতৰত দুইটা থাকিব লাগিব যদি 2 আৰু 5 দুইটা থাকে তেতিয়াহ'লে ই আমি শূন্য অংকৰে শেষ হয় বুলি ধৰিব পাৰিম যদি দুইটা নাথাকে তেতিয়াহ'লে এটা থাকিলে আমি ধৰিব নোৱাৰোঁ এতিয়া চাবা 5টো মৌলিক সংখ্যা যদি নহয় 5ৰে যদি বিভাজ্য হ'বলগীয়া হয় তেতিয়াহ'লেহে ই কি হ'ব এটা শূন্য অংকৰে শেষ হোৱা অংক ওলাব তেতিয়াহ'লে আমি 5ৰে হয় বুলি ধৰিলোঁ কিন্তু ই আমি যদি মানখিনি পুট কৰি চাওঁ তেতিয়াহ'লে কি হ'ব ই কিন্তু শূন্য নোলায় যদি শূন্য নোলায় 5টো 5ৰে বিভাজ্য নহ'ব তেতিয়াহ'লে সেইকাৰণে সেইটো যিটো সম্ভৱ নহয় কাৰণ 6n = 3 × 2n ইয়াত কিমান উৎপাদক কিমান পালোঁ 3 আৰু 2হে পালোঁ হয়নে 3 আৰু 2 পালোঁ তেনেহ'লে ইয়াত কি হ'ব অৰ্থাৎ 6n মৌলিক উৎপাদক অকল 3 আৰু 2হে আছে 5টো আছে জানো 5টো নাই দেখিলা নহয় যদি 5টো থাকে তেতিয়াহ'লে ই শূন্য অংকৰে শেষ নহয় বুলি ধৰিলোঁ আমি প্ৰথমতে ধৰিছোঁ যে 5 শূন্য অংক যদি শেষ হয় তেতিয়াহ'লে 5 পাম 5 মৌলিক উৎপাদকটো পাম তেতিয়াহ'লে 5টো নাপালোঁ যিহেতু আমি তেতিয়াহ'লে এইটো কি হ'ব এটা শূন্য অংকৰে শেষ হ'বলগীয়া সেই নহয় হয়নে আৰু ইমানেই অংকটো আশা কৰোঁ বুজি পালা যদি বুজি নাপাওঁ কোনখিনি বুজি নাপাওঁ মোক ক'বা কমেণ্ট বক্সত ক'বা যদি বুজি পাইছা তেতিয়াও ক'বা
আৰু যদি কোনোবাখিনিত নতুন নতুন কিবা থাকি অহা অংক আছে বা তোমালোকে নজনা অংক আছে মেট্ৰিকৰ আগত মোক ইনবক্স কৰিবা, ইনবক্সত কমেণ্ট কৰিবা, মোক হোৱাটছআপতো মেছেজ কৰিব পাৰা, মোৰ ফেচবুকৰ ID-টো যাব পাৰা, ফ'ল' কৰিব পাৰা, ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰা। তোমালোকে মেছেজ কৰিবা। ইনষ্টাগ্ৰামত আছোঁ মই প্ৰণৱ নাথ 1234 বুলি আছোঁ, @1234, তাত মোক ফ'ল' কৰিবা। আৰু বাকী ইমানেই ক'লোঁ, ভালকৈ পঢ়িবা সদায়। টাইম টেবুল এখন বনাই দিছোঁ মই এটা ভিডিঅ'ত, সেই ভিডিঅ'টো তোমালোকে চাবলৈ চেষ্টা কৰিবা, তাৰপৰা টাইম টেবুলখন লিখি ল'ব চেষ্টা কৰিবা। হ'ব আজিলৈ ইমানেই।